ঘৰত আজি বহুত কাম আছিলে সেইটো কাৰণে। হ'লেওতো মোৰ কথা অকণ ভাবিব লাগে ন। ইমান সময়ৰ পৰা মই ইয়াত বহি আছোঁ। আজি তোমাক বৰ ধুনীয়া লাগিছে। বাবু এইবোৰ তুমি কি কৰিছা? আৰে কি হ'ল তোমাৰ? আৰু এহাল প্ৰতিপত্নীয়ে যি কৰে বিয়াৰ পিছত। কিন্তু আমাৰতো বিয়া হোৱা নাই। বিয়াৰ আগত এইবোৰ কৰা উচিত নহয়। তুমি ভাবিছা মই তোমাক বিয়া নকৰাওঁ আৰু ভাল নাপাওঁ বুলি ন? নহয় বাবু, মই তোমাক সেইটো বুজাব বিচৰা নাই, কিন্তু আমাৰতো বিয়া হোৱা নাই। অ'কে জান, মই তোমাক আৰু কেতিয়াও হাত নলগাওঁ। বাবু, মই তোমাকে ভাল পাওঁ আৰু বহুত বিশ্বাসো কৰোঁ তোমাক। মই তোমাৰ বিহনে থাকিব নোৱাৰোঁ বাবু। আই লাভ ইউ। ময়ো তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। আই লাভ ইউ টু। ইয়াত নহয় বাবু, যেতিয়া আমি বেলেগত যাম তেতিয়া। হেল্ল' বাবু, মই প্ৰেগনেণ্ট হৈছোঁ। কি এতিয়া হস্পিটেল আৰু এবাৰচোন কৰাইলোঁ। বাবু, এইবোৰ তুমি কি কৈছা? আমাৰ মৰমৰ লগত আমি তেনে কৰিব নোৱাৰোঁ। মই এতিয়া বিয়া পাতিব নোৱাৰোঁ। তুমি বাছি লোৱা তোমাক কি লাগে। মানে মোক লাগে নে তোমাৰ বেলেগৰ সন্তান মানে? কি? বেলেগৰ সন্তান? বেলেগৰ সন্তান মানে কি ক'ব বিচাৰিছা তুমি? তুমি ছোৱালী যদি মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব পাৰিছে, আন এজন ল'ৰাৰ লগত শাৰীৰিক সম্পৰ্ক নকৰা তাৰ কি মানে আছে? কি? তোমাৰ মনত ইমান ঘিণ ভাৱ আছে? থাকিবইতো। আজিৰ পৰা তোমাৰ মুখখন যে মই নেদেখোঁ। Blackmail.
ভুল কৰে দুজন প্ৰেমিক প্ৰেমিকাই, কিন্তু শাস্তি পালে এটি পৃথিৱীৰ বুকুলৈ আহিবলগীয়া শিশুৱে। মই ল'ৰাসকলক ক'ব বিচাৰোঁ, ছোৱালীবোৰে আমাক ধুনীয়া চেহেৰা দেখি ভাল নাপায়, সিহঁতে আমাক বিশ্বাস কৰে, সেইবাবে ভাল পায়। সকলো ল'ৰা বেয়া নহয়, কিন্তু ল'ৰাৰ কুকৰ্মৰ বাবে আজি আমাৰ ল'ৰা জাতিটোৰ বদনাম হৈ পৰিছে। ছোৱালীৰ সন্মান হৈছে তেওঁলোকৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ, আৰু পুৰুষৰ দায়িত্ব নাৰীক সন্মান নষ্ট কৰা নহয়, নাৰীক সন্মান ৰক্ষা কৰাহে।